नमस्कार। गणितर विभिन्न धৰণৰ कौशल বা ট্ৰিক্স আপোনালোকে নিশ্চয় জানে। আহক আজি আমি তেনেকুৱা এটা নতুন কৌশলৰ সহায়ত পূৰণফল উলিয়াবলৈ শিকো। দেৰি নকৰাকৈ আহক আমি আৰম্ভ কৰোঁ। এইটো পূৰণ কৰাৰ কৌশলটো আপোনালোকে নিশ্চয় জানে। যদি মনত অহা নাই তেন্তে কৈছো। আমাৰ নতুন ট্ৰিক্সটোৰ লগত ইয়াৰ সম্পৰ্ক আছে। দুটা সংখ্যাৰ একক স্থানত অৰ্থাৎ শেষৰ অংকটো 5 হলে আৰু দশকৰ স্থানৰ বা আগৰ অংকটো যদি একে থাকে তেতিয়াহলে আমি এই নিয়মটো বা কৌশলটো ব্যৱহাৰ কৰিব পাৰিম। আমি বিশেষকৈ একক স্থানত 5 থকা সংখ্যাৰ বৰ্গ উলিয়াবলৈ এই কৌশলটো ব্যৱহাৰ কৰিব পাৰিম। ইয়াত কি হৈছে 5 5 গুণ 25। এই দুটা 5 পূৰণ আছে 25। ডাইৰেক্ট লিখি দিলে আমি 25। আগৰ সংখ্যা দুটা যিকোনো এটাক 1 বঢ়াম। 3 3 আছে সংখ্যা দুটা, তো এটাক 1 বঢ়ালে 3 তো কি হ'ব 4 হৈ যাব। 3 4 গুণ 12 হ'ল। ঠিক তেনেকৈ যদি বেলেগ এটা লম 65 65, তো ইয়াতে আমি 5 5 গুণ 25, 7 6 গুণ 42 42। তো এইটো হৈছে পুৰণা কৌশল। এতিয়া যদি আগৰ সংখ্যাটো একে নহয়, পিছত 5 থাকিব কিন্তু আগৰ সংখ্যা যদি একে নহয় তেতিয়াহলে আমি কেনেকৈ সম পদ্ধতিৰে পূৰণফল উলিয়াব পাৰিম এইটো চাওঁ আহক। উদাহৰণ হিচাপে এটা অংক লিখছো 1525। এতিয়া কি আছে আগৰ অংকটোৰ দৰে নাই। ইয়াত আগত একে আছিলে আগৰ সংখ্যাটো, কিন্তু এতিয়া বেলেগ বেলেগ আছে। এটা 1 এটা 2 এই দুটাক পূৰণ কৰিব লাগে। তো ইয়াত 4টা অংক আছে 1 5 2 5। পিছৰ অংক দুটা 5 5 থাকিবই লাগিব। তাৰপিছত যদি এই 5টাৰ ভিতৰত যদি এটা যুগ্ম সংখ্যা থাকে, পিছৰ সংখ্যা দুটা যুগ্ম হোৱাৰ কোনো সম্ভাৱনা নাই, কাৰণ দুইটাই 5 5। আগৰ সংখ্যা দুটাত যদি এটা যুগ্ম সংখ্যা থাকে, যুগ্ম বুলি ক'লে 2 4 6 8, এই সংখ্যাবিলাকৰ ভিতৰত যদি এটা থাকে তেনেহলে ইয়াত আমি 75 লিখিম। এটা স্টেপ এইটো হ'ল। যদি দুইটাই যুগ্ম হয়, ধৰক 25 65, যদি দুইটাই যুগ্ম হয় তেনেহলে 25 হ'ব। যদি দুইটাই অযুগ্ম হয় তেতিয়াহলেও 25 হ'ব। মাত্ৰ এটা কন্ডিশনত যদি এটা যুগ্ম সংখ্যা থাকে তেতিয়াহলে 75 হ'ব। এটা স্টেপ এইটো হ'ল, নিশ্চয় বুজি পাইছে। তাৰপিছত আগৰ সংখ্যা দুটা পূৰণ কৰিম। এই ক্ষেত্ৰত কি হ'ব 6 2 12, ধৰক 6 2 12। তাৰপিছত আমি আগৰ সংখ্যা দুটাক যোগ কৰিম। যোগ কৰিলে কি আনো 6 2 8, 8ৰ আধা কিমান হ'ব 4। তো আমি 12টো সাইডত লিখিম। এই দুটা সংখ্যা পূৰণ কৰি সাইডত লিখিম। তাৰপিছত দুটাক যোগ কৰি আধা উলিয়াম। তো আধা হ'ব 4 আৰু 12 4 আকৌ যোগ কৰিলে 16 হ'ল। তো ইয়াত হ'ব কি 16 1625 হৈছে ইয়াৰ উত্তৰ। তো এইটোৰ ক্ষেত্ৰত কি হ'ব, এই দুটা পূৰণ কৰিলো 2 গুণ 2, যোগ কৰিলো 2 1 3 হ'ল। ইয়াত 3টো আধা এটা গোটা সংখ্যা নহয়, 3ৰ আধা কি হ'ব 1.5। এতিয়া আমি যদি পইণ্ট থাকে তেনেহলে এই পইণ্টটো এৰি দিম। অকল কি ল'ম 1 ল'ম, আগৰটো ল'ম। 2 1 কিমান হ'ব 3। তো ইয়াৰ উত্তৰটো হৈছে 375। তো আমি এনেকৈ উলিয়াব পাৰিম। আৰু এটা দেখাইছো ধৰা 75 25। তো আমি দুটা পূৰণ কৰোঁতে 4 নম্বৰ হয় 4টা, এটা যুগ্ম আছে তেনেহলে লাষ্টত হ'ব কিমান 75। তাৰপিছত দুটা পূৰণ কৰিম 8 2 14। আগৰ দুটা পূৰণ কৰি সাইডত লিখিলো 8 2 14। যোগ কৰিম 7 2 9, 9ৰ আধা কিমান হ'ব 4.5। পইণ্ট এৰি দিম 4 ল'ম। তো 14 4 কি হ'ব 18। তো
1875 তো নিশ্চয় বুঝি পাইছে আৰু যদি কিবা নতুন শিকিলে তেন্তে চেনেলটো শ্বেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা নতুন নতুন কৌশল শিকিবলৈ পাই থাকিব।